সৰুপথাৰত ভাৰতীয় জনতা পাৰ্টিৰ বুদ্ধিজীৱী বৈঠক। সৰুপথাৰত ভাৰতীয় জনতা পাৰ্টি গোলাঘাট জিলা সমিতিৰ উদ্যোগত সৰুপথাৰ সমষ্টি ভিত্তিত বুদ্ধিজীৱী বৈঠক অনুষ্ঠিত হয়। উক্ত সভাত নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত সমিতিৰ সদস্য তথা নগাঁও লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই উপস্থিত থাকে। আগন্তুক বিধানসভাৰ প্ৰকাশ হ'বলগীয়া ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰিবলৈ ইস্তাহাৰ কমিটিয়ে সমষ্টিয়ে বুদ্ধিজীৱী বৈঠক অনুষ্ঠিত কৰি ৰাইজৰ পৰামৰ্শ গ্ৰহণ কৰিছে। ৰাইজৰ কিছুমান তেনেকুৱা দৃষ্টিভংগী আছে যিটো হয়তো হোৱাটো বিচাৰে, কিন্তু আমাৰ এজেণ্ডাত হয়তো সেইটো বিষয়ে স্থান নাপায়। গতিকে আমাৰ দলে সিদ্ধান্ত ল'লে যে আমি দলৰ যি মেনিফেষ্টো বনাম সেই মেনিফেষ্টো সম্পূৰ্ণ ৰাইজৰ সহযোগ, ৰাইজৰ উপদেশ মৰ্মে আমি মেনিফেষ্টো তৈয়াৰ কৰিম আৰু সেই মেনিফেষ্টোৰ আধাৰতে আমাৰ চৰকাৰে ভৱিষ্যত চৰকাৰী কাৰ্যপন্থা লৈ আগবাঢ়ি যাব। আৰু সেইকাৰণে মই আজি ইয়াত আহিলোঁ। মই চালোঁ কিছুমান বস্তু, প্ৰতিটো সমষ্টিৰে বেলেগ বেলেগ সমস্যা আছে আৰু অত্যন্ত গুৰুত্বপূৰ্ণ সমস্যা সেইবিলাকক জেনেৰেলাইজ কৰাটো সম্ভৱ নহ'ব। গতিকে মই ভাবিছোঁ যে আমি যিবিলাক এনেকৈ সমষ্টি ৱাইজ ৰাইজৰ পৰা যিখিনি স্থানীয় সমস্যা আছে সেইখিনি আমি অলৰেডি কালেক্ট কৰিছোঁ। সেই সমস্যাবিলাক আমি আমাৰ যিজন প্ৰাৰ্থী হ'ব ইয়াৰ পৰা তেওঁৰ হাতত আমি সেইখিনি গতাই দিম যে তোমাৰ সমষ্টিত তুমি কালিলৈ যদি বিধায়ক হৈ আহা তেতিয়াহ'লে তোমাৰ কৰ্তব্য আৰু কমিটমেণ্ট থাকিব লাগিব ৰাইজৰ প্ৰতি যে এই সমষ্টিৰ এইখিনি সমস্যা তেওঁ সমাধান কৰিব আৰু তেওঁ বিজয়ী হৈ আহিলে নিশ্চয় চৰকাৰৰ লগ লাগি এটাকৈ তেওঁ সমস্যাবিলাক সমাধান কৰিলে ৰাইজৰ আশা আকাংক্ষা চব পূৰ্ণ হ'ব। সেইটা মই নিজাববীয়াকৈ মই ভাবিলোঁ আজি ইয়াত আহি পেলাই, আৰু নিশ্চয় নেতৃত্বক এই বিষয়ে মই জনাম আৰু নেতৃত্বই মই ভাবোঁ এই বিষয়ত উচিত সিদ্ধান্ত ল'ব।